আজি আমাৰ ঘৰত ডাঙৰ দুৰ্ঘটনা এটা ঘটিছিলে আপোনালোকক দেখুৱাই আছো মনটো বেয়া লাগি আছে এয়া চাওক ঘৰৰ অৱস্থা আজি 3:30 বজাত অহা প্ৰবল ধুমুহাত এনেদৰে ঘৰৰ বেৰ ভাগি যায় দাদা ইয়াতে পঢ়ি আছিল হঠাৎ বেৰ খহি যোৱাত দাদাৰ ভৰিৰ ওপৰত পৰাত আঙুলি এটাও অলপ দুখ পায় এয়া চাওক দাদাই এইখন কিতাপ পঢ়ি আছিলে অৱস্থা কি হ'ল পাছত দেউতাই টেবুল দুখন চাইড কৰাত এই কিতাপবিলাক নষ্ট নহ'ল বাৰু এতিয়া ঘৰৰ আগফালৰ অৱস্থা দেখুৱাই আছো এয়া চাওক কঁঠাল চোপাৰ আগটো কেনেকৈ ভাঙি দিলে এয়া চাওক এয়া আমচোপাৰ ডালো ভাঙিলে এয়া ঘৰৰ পিছফালটো চাওক এই মূৰৰ ৰুমটোতে দাদা পঢ়ি আছিলে এয়া বাঁহজোপা কেনেকৈ উভালি দিলে এয়া ককাহঁতৰ লেট্ৰিনৰ টিন পাতো উৰুৱাই নিলে এয়া গছজোপাৰ ডালো ভাঙিলে